নমস্কাৰ বন্ধুসকল যদি আপোনালোকে আহি থকা অসম পুলিচৰ প্ৰিপাৰেচন কৰি আছে তেন্তে এই 15টা প্ৰশ্নৰ 7টাৰ উত্তৰ দিবলৈ চেষ্টা কৰক এই ভিডিঅ'টোৱে আপোনাৰ প্ৰিপাৰেচনত নিশ্চয় হেল্প কৰিব 1 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাৰ প্ৰথম অভিধানখনৰ ৰচক কোন আছিল শুদ্ধ উত্তৰ অপচন নম্বৰ ডি মাইলছ ব্ৰনছন 2 নম্বৰ প্ৰশ্ন অসমৰ নদী দ্বীপ কেইটা শুদ্ধ উত্তৰ অপচন নম্বৰ বি দুটা 3 নম্বৰ প্ৰশ্ন দৈনিক বাতৰি কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল শুদ্ধ উত্তৰ অপচন নম্বৰ বি নীলমণি ফুকন 4 নম্বৰ প্ৰশ্ন অসমৰ ভাষা সাহিত্যৰ জনক কোন শুদ্ধ উত্তৰ অপচন নম্বৰ সি শ্ৰীমন্ত শংকৰদেৱ 5 নম্বৰ প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যৰ সীমা ম্যানমাৰ আৰু বাংলাদেশৰ লগত সংলগ্ন শুদ্ধ উত্তৰ অপচন নম্বৰ বি মিজোৰাম 6 নম্বৰ প্ৰশ্ন পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়াজন কোন শুদ্ধ উত্তৰ অপচন নম্বৰ বি অমিয় কুমাৰ দাস 7 নম্বৰ প্ৰশ্ন গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল শুদ্ধ উত্তৰ অপচন নম্বৰ সি নেপালত 8 নম্বৰ প্ৰশ্ন অসমৰ ডাক চক্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ উত্তৰ অপচন নম্বৰ সি 1988 9 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ সাহসিকতাৰ সৰ্বোত্তম বঁটা কি শুদ্ধ উত্তৰ অপচন নম্বৰ সি মহাবীৰ চক্ৰ 10 নম্বৰ প্ৰশ্ন সত্ৰীয়া নৃত্যক কেতিয়া ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হয় শুদ্ধ উত্তৰ অপচন নম্বৰ বি 2000 চনত 11 নম্বৰ প্ৰশ্ন জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰ অপচন নম্বৰ ডি নতুন দিল্লীত 12 নম্বৰ প্ৰশ্ন চেন্নাইৰ পুৰণি নাম কি আছিল শুদ্ধ উত্তৰ অপচন নম্বৰ সি মাদ্ৰাজ 13 নম্বৰ প্ৰশ্ন মানুহে সৰ্বপ্ৰথম ব্যৱহাৰ কৰা ধাতুবিধ কি শুদ্ধ উত্তৰ অপচন নম্বৰ বি তামা 14 নম্বৰ প্ৰশ্ন গৌতম বুদ্ধৰ জন্ম হৈছিল শুদ্ধ উত্তৰ অপচন নম্বৰ সি 563 BC 15 নম্বৰ প্ৰশ্ন পৃথিৱীৰ বৃহত্তম দ্বীপটো হ'ল শুদ্ধ উত্তৰ অপচন নম্বৰ ডি গ্ৰীণলেণ্ড ধন্যবাদ বন্ধুসকল আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ